বাপুজী হাইস্কুলৰ নৱমমান শ্ৰেণীৰ অসমীয়া পাঠটোৰ নাম সময়। এই সময়ৰ ওপৰত মই দুই এষাৰ কথা ক'ব বিচাৰিছোঁ। তাতে পাঠটোত উল্লেখ আছে, সময়ৰ যোগ কামতহে, ঘড়ীৰ কাঁইটকেইডালত নাই। তীব্ৰ বেগত সময় আগবাঢ়ে। সময় কেনেকৈ আগবাঢ়ে আমি কিন্তু গমেই নাপাওঁ। দিনৰ পিছত দিন, মাহৰ পাছত মাহ, বছৰৰ পিছত বছৰ পাৰ হৈ আছে, হয়তো আমি অনুভৱেই কৰিব নোৱাৰোঁ। খুব গভীৰভাৱে ভাবিলেহে আমি অলপ বুজোঁ যে নহয়, সময়বিলাক পাৰ হৈ আছে। যদিও ঘড়ীৰ দ্বাৰা সময় নিৰূপণ কৰা হয়, কামৰ হিচাপেৰেহে প্ৰকৃততে সময় নিৰূপণ কৰিব লাগে। আচলতে আমি ঘড়ীৰ ফালে চাই সময়টো দেখোঁ বা সময়ৰ ওপৰত চিন্তা কৰোঁ, কিন্তু আচলতে সময় অনুপাতে আমি কাম কিমানখিনি কৰিলোঁ সেইটোহে আচল হিচাপ। গতিকে এই পাঠটোৰ ল'ৰা ছোৱালীক কৈছোঁ, এইখিনি অলপ মুখস্থ কৰিবা, পৰীক্ষাত আহিব পাৰে। তাৰপিছত বিতংভাৱে আলোচনা কৰিম শ্ৰেণীত আহি। হোৱাটছএপৰ জৰিয়তে মোক এইটো মুখস্থ শুনাবা।